নমস্কাৰ জনাইছোঁ। আজি খুব এটা সুখৰ দিন মানে এইটো এটা মোৰ দায়িত্ব বাঢ়িলে। আজি মই তাহাঁতে ল'ৰা আছিলোঁ, আজি মই দেউতাক হ'লোহি আৰু মোৰ এতিয়া যোৱাকালিয়ে হ'লহি আৰু মানে মই এটা ল'ৰা এটা জন্ম হৈছে ভগৱানৰ আশীৰ্বাদত। সেইকাৰণে আপোনালোকক জনাই দিওঁ বুলি ভাবিলোঁ। আৰু বিশেষকৈ খুব ভাল লাগিছে, মই আপোনালোকক সেই তাহাঁতে ভিডিঅ'টো কৈছিলোঁৱেই যে আমি গাঁৱৰ ল'ৰাকেইটা প্ৰত্যেকটো সময়ত আমাক লাগিব। আজি মোৰ ভাইটি দেখিছেই, মোৰ ভাইটি মোক খবৰ ল'বলৈ আহিছে, কমচে 30 কিলোমিটাৰ অতিক্ৰম কৰি। ই যোৰহাট গৈছিলে, তাক ফোন কৰিলোঁ তই আহিবিনে, একেষাৰে ক'লে মোক আহিম বুলি। সেইকাৰণে ভাল লাগিছে, সিহঁতক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু গাঁৱৰ ল'ৰাবোৰ মই বাৰম্বাৰ কওঁ এক হৈ থাকিবই লাগিব। ভাইটি তুমি হেৰি নহয়, টাইমটো দেখাই দে কেইটা বাজিলে। 12:40 হৈছে ৰাতি। আৰু আমি এতিয়া এনাইলত আছোঁ, এনাইল বিবেকানন্দ কেন্দ্ৰীয় হস্পিটেলত আছোঁ, এনাইলত। আৰু খুব ধুনীয়াকৈ মানে আমি এতিয়া গাড়ীতে শুম আৰু ৰাতিপুৱা সিহঁতক মই যাবগৈ, সিহঁতক ঘৰত কাম আছে, দায়িত্ব আছে। সেইকাৰণে মোৰ লগত অকণমান সময় দিছেহি, সেইকাৰণে খুব ভাল লাগিছে। সিহঁতক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। গাঁৱৰ লগত আমি সদায় এক হৈ থাকিবই লাগিব। যিমানেই বাহিৰত থাকোঁ, গাঁওখন আমাৰ কাৰণে সদায় আপোন। আৰু মোৰ লগত আৰু এটা ভাইটি আছে, মই দেখুৱাই দিম এতিয়া। এইটো মোৰ মৰমৰ ভাইটি। আৰু জানুৱাৰীটো তেওঁ ভিডিঅ' কৰিছিলে, মই ভিডিঅ' উঠাব নোৱাৰিলোঁ, মোক গালি পাৰি আছে, ভিডিঅ' মোক কিয় নকৰিলে। আকৌ নেক্সট ৰাতি এটা ভিডিঅ' কৰিলোঁ, সেইটো অকণমান ভালো হৈছে বেয়াও হৈছে, আপোনাৰ বেয়া চেয়া নাপাব। সেই সময়ত মানে মানুহৰ মুডটো অকণ বেলেগ হৈ থাকে। আৰু যে মোৰ ভাইটি একেলগে আহিলোঁ, একেলগে ফূৰ্তি কৰিলোঁ, খানা খালোঁ। এতিয়া আমি গোটেইকেইটা গাড়ীত শুমগৈ। মানে কি এতিয়া আমি আমাৰ দায়িত্ব বহুত বাঢ়িলে, সেইটোৱে কৈছোঁ। এতিয়া আমি সকলোৱে ভাল হৈ থাকিব লাগিব, সমাজৰ লগত আমি সদায় মিলি থাকিব লাগিব। ইয়াকে কৈ আজি ভিডিঅ' সমাপ্ত কৰিছোঁ। নমস্কাৰ, আকৌ লগ পাম।